আজি বনাবলৈ লৈছো খুৰমা খুব কম সময় মানে 10 মিনিট মানৰ ভিতৰত হৈয়ে যায় আৰু এনেদৰে বনালে খুব কোমল হয় খুৰমা কিটা যিসকলে নিজে ঘৰতে খুৰমা তৈয়াৰ কৰে তেওঁলোকেতো জানে কিন্তু যিসকলে আজিলৈকে বনোৱা নাই বা বনাম বুলি ভাবি আছে তেওঁলোকে এবাৰ ভিডিওটো চাই ল'ব পাৰিব আশা কৰো ভিডিওটো ভাল পাব আৰু যদি ভাল লাগে তেতিয়াহলে লাইক এটা কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে বলক ভিডিওটোলে আগবাঢ়ো এই খুৰমা কিটা বনাবলৈ আমাক লাগিব আটা মই লৈছো আটা 2 কাপ আৰু মই আশীৰ্বাদ আটাটো ব্যৱহাৰ কৰিছো আৰু ইয়াতে যোগ কৰি দিছো 1 চিকুট নিমখ আৰু লগতে ইয়াতে দি দিম এতিয়া অলপমান ৰিফাইন তেল জুখটো আপোনালোকে চাব হাতত যদি মুঠি মাৰি দিলে গুড বান্ধে তেতিয়াহলে হেতুৱে ধুনিয়া এটা জুখ হৈছে বুলি গম পাব এতিয়া ধুনিয়াকে আটাখিনি মঠি লম বহুত টান বা বহুত ঢিলাকে আটাটো মঠিব নালাগে এটা কোমল জুখত আটাখিনি মঠি লব এতিয়া ধুনিয়াকে মই ৰুটি আকাৰত বেলি লৈছো আৰু একদম পাতল কৰি নেপেলাব অলপ ডাঠকে ৰুটিখন বেলিব এয়া চাওকচোন মই জুখটো দেখুৱাইছো অলপ ডাঠকৈ এনেকৈ ৰাখি আমি খুৰমাখিনি এটা টুকুৰা আকাৰত কাটি লম আপোনালোকে যেনেকুৱা শেপ দিব বিচাৰে খুৰমা কেটা তেনেকুৱা আকাৰত কাটিব মই 4 কোণীয়া হিচাপত ৰাখিছো গতিকে এখন চুৰি সহায়তে মই ধুনিয়াকে খুৰমা কেটা কাটি লৈছো আৰু একেবাৰে সহজতে হৈ যায় গতিকে প্ৰথমতে গুটেই খুৰমাখিনি মই গুটেই কেখন ৰুটি বেলি লৈ এনেদৰে প্ৰথমতে গুটেই খুৰমা টুকুৰা এয়া কাটি ললো হৈ গৈছে এতিয়া আমি খুৰমাখিনি ভাজিম এটা কেৰাহীত মই অলপ দিছো ৰিফাইন তেল ইয়াতে গুটেই খুৰমাখিনি প্ৰথমতে ভাজি লম অলপকৈ ফ্ৰেন্ডছ আপোনালোকে যদি ইচ্ছা কৰে এয়া কিন্তু ঘিটো ভাজিব পাৰে মই আজি ৰিফাইন তেলতে ভাজিছো খুৰমাখিনি ঘিত ভাজিলে আৰু বেছি ধুনিয়া লাগে এয়া চাওকচোন মই খুৰমাখিনি অলপকৈ গুটেইখিনি ভাজি লৈছো এয়া প্ৰায় আমাৰ হৈ গৈছে ভজা আৰু এইফালে মই এতিয়া তৈয়াৰ কৰি আছো আমাৰ চেনি পানীটো চেনি মই ব্যৱহাৰ কৰিছো 1 কাপ আৰু সেই জুখতে পানী দিছো সেই একেটা কাপৰে আধা কাপ আৰু এইফালে মোৰ বাকি ভাজি থোৱা খুৰমাখিনি এতিয়া চেনি পানীটো লাহে আমাৰ উতলিবলৈ দিছো এই উতলি আছে আমাৰ চেনি পানীটো তৈয়াৰ হৈ আছে এডাল তার হ'ব লাগিব বুলি কথা নাই চেনি পানীটো মুঠতে ঘন হ'ব লাগে আৰু ধুনিয়াকে যেতিয়া এটো উতলি অকমান ঘন হ'ব তেতিয়া আমি নমাম আৰু লগে আমাৰ খুৰমাৰ টুকুৰাখিনি ইয়াতে ধুনিয়াকে দি হানি পেলাম এয়া চাকচোন মোৰ চেনি পানীখিনি প্ৰায় তৈয়াৰ হৈ গৈছে এতিয়া এয়া গেছটো বন্ধ কৰি চেনি পানীখিনি নমাই আনিছো আৰু লগে ইয়াত গৰমে আমাৰ যিখিনি ভাজি থোৱা খুৰমাৰ টুকুৰাখিনি আছিল গুটেইখিনি ইয়াতে যোগ কৰি দিছো ধুনিয়াকৈ গুটেইখিনি আৰু এখন চামুচৰ সহায়ত আমি গুটেইখিনি হানি পেলাম ধুনিয়াকৈ লগে ধুনিয়াকৈ হানি পেলোৱাৰ পিছতে গুটেই চেনিখিনি বান্ধ খাই পৰিব খুৰমাৰ টুকুৰাখিনিৰ লগত এয়া চাওকচোন লাষ্টত আমাৰ ফাইনেল লুকটো খুৰমাৰ এয়া ধুনিয়াকৈ আমাৰ খুৰমাখিনি হৈ গৈছে আৰু খুব কোমল হৈছে আপোনালোকক মই এতিয়া ভাঙি নেদেখুৱালো কিন্তু ইমানে বেছি কোমল হয় যে আমাৰ বুঢ়া মানুহ থাকিলে ঘৰত তেওঁলোকেও ধুনিয়াকৈ খাব পাৰিব তো ফ্ৰেন্ডছ আশা কৰো ভিডিওটো ভাল লাগিলে আৰু নতুন এটা ভিডিও লৈ পুনৰ আহিম তো ফ্ৰেন্ডছ আপোনালোকেও ঘৰতে নিজে খুৰমা তৈয়াৰ কৰক আৰু চাহ কাপ এনজয় কৰক আৰু ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব পুনৰ নতুন ভাল ভিডিও আকৌ আনিবলৈ চেষ্টা কৰিম আৰু সোনকালে ভিডিওবোৰ দিবলৈ চেষ্টা কৰিম সময়ৰ অভাৱত ভিডিওবোৰ দিবলৈ থাকি যায় গতিকে আজিলৈ আহিছো থ্যাংক ইউ